আপোনাৰ ঘৰ ক'ত? হা? ঘৰ নগাঁও। ইয়াত কেনেকৈ পালেহি? মৰিগাঁও কেনেকৈ পালেহি? কেতিয়া আহিল? মৰিগাঁৱত কেতিয়া আহিল? কিমান দিন হ'ল অহা? কেনেকৈ পালেহি আপুনি ইয়াত? ঘৰৰ মানুহৰ নাম মনত আছে? ফোন নম্বৰ মনত আছে ঘৰৰ মানুহৰ? মোবাইল নম্বৰ নাই? আচ্ছা, ঘৰত আপোনাৰ কোন কোন আছে? ল'ৰা ছোৱালী আছে? কি নাম? ল'ৰাটোৰ কি নাম? হে? ইমৰান হুছেইন। আচ্ছা, ঘৰ নগাঁও কোন জেগাত বুলি ক'লা? নগাঁও ইছলামপট্টি। আপুনি এতিয়া ঘৰত যাব বিচাৰে? আপোনাক ল'ৰাই খেদি দিছে নেকি? ল'ৰাই খেদি দিয়া নাই? তেতিয়া আপুনি কিয় আহিলে? আমাৰ লগত বোলে ক'ত যাম বোলে, তাত যাম ফটো এটা ফুটাম, কাগজ এটা লাগে, তুমি আকৌ আমাৰ লগত লৈ যোৱা। কোনে কৈছে এনেকে? এইটো কৰি পেলাই আমাৰ সেইটোলৈ কৈছোঁ নহয়। কোনে কৈছে এনেকে? আমাকে আছিলোঁ, আমাক কৈছে তোমাকে ৰাখোঁ, তোমাকে লৈ থাকোঁ, আমি যে তোমাকে লৈ আছোঁ কৈ তেনেকুৱা কৈছে। এতিয়া ঘৰত যাব তেওঁ? হে? ঘৰৰ মানুহ মাতি দিম? ঘৰৰ মানুহ মাতি দিম? আচ্ছা। এজনী অসহায় মাতৃ, যিজনী মাতৃৰ মানসিক বিকাৰগ্ৰস্ত ঘটিছে, আৰু তেওঁ জনোৱা মতে তেওঁ ঘৰ নগাঁও ইছলামপট্টি বুলি ক'লে। কি কৈছিলে ল'ৰাজনৰ নাম? কি কৈছিলে? ইমৰান হুছেইন। আচ্ছা, ইমৰান হুছেইন, আপুনি যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনাৰ মাতৃক আপুনি সংগ্ৰহ কৰিব পাৰে। বৰ্তমান তেওঁ মৰিগাঁও ডিষ্ট্ৰিক্টত আছে, আৰু তেওঁ কেনেকৈ আহি পালে ইয়াত, কেতিয়া আহি পালে ইয়াত, আমি সবিশেষ নাজানো বাৰু। মৰিগাঁও আপুনি বৰঙাবাৰী, কোমোৰাগুৰি এই অঞ্চলত তেখেতক যদি বিচাৰ খোঁচাৰ কৰে তেখেত পাব। বৰ্তমান টাইমত তেওঁ আছে চৰবৈত। আৰু আপোনালোকেও ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টো ইমৰান হুছেইনৰ তাত গুচি যায়। ইমৰান হুছেইনে যাতে চাই পেলাই তেখেতৰ মাতৃক তেওঁ সংগ্ৰহ কৰিব পাৰে। আৰু সকলোৱে মাতৃ হাৰাটো কেনেকুৱা বাৰু সকলোৱে বুজি পায়, যিয়ে হওক, পাগলেই হওক বা ভালেই হওক, তথাপিও নিজৰ মাতৃ হয়। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে ইমৰান হুছেইনৰ ওচৰত এই ভিডিঅ'টো গৈ পায়। ধন্যবাদ।